हेलो एवरीवन मोर चेनेलर नतुन दार भिडिओले आपनालोक सकलोके स्वागतम जनाइছো आरो আজি फ्लिपकार्टर पा पार्सेल दा आइसे भाबिছো आपनालोकको आनबक्सिंग करि देखो भिडिओটো एकेलगे चाइ थाকক आनबक्सिंग হৈ আছে पार्सेलটো एया এখন ইয়া থাপনা আনিছো আপোনালোকক ভালকে দেখাই আছো আৰু এইখনে ফ্লিপকাৰ্টৰ পৰা আনিছো থাপনাখন বাকি আপোনালোকক দেখাই আছো বাৰু কেনেকৈ এতিয়া কোট ৰাখিম থাপনাখন বেবি সুই ও নমুক পাছতকে ভালকে থব লাগিব দেই এতিয়া নমুক থবলে নহব নহয় এতিয়া থলে নহব নমুক পাছতকে থব লাগিব मानसी एकदम कब ना हो गई एकदम नमुक थबले लगे ताइक पासतके थबा दे तार या धूपदानी थये दिले एया मैं अग्निनाथ बाबाको आनी थैसो फटो एखन निजे एनेके धुवाई आनी थैसो मैं एखनो या थापनात राखिम बुली बाकी आपनालोकेও कोनोबा एनेके बाबाक आनिसेने राखि थबले थापनात कबसुन मुक मैं जे सचाके बहुत विश्वास करूँ बाबाक मानसी एकदम थब लगे और मानसी फटो एकदम सजाई थी लगालग सेया कर लगी गल देखिछने मानसी के एकदम शुई लै सेया करिছে और एकदम मानसी सजाए पेलाले या मैं भालक बार या स्थापित करिम मानसी सजाए पेलाले देखिछने बार कि करि आछा तुमी আৰু থাপনাখন আপোনালোকক অলপকে দেখুৱালো বেলেগ এদিন বাৰু ভালকে দেখাম আৰু আজি ভাবিছো পছলাৰ এখন ধুনিয়া তৰকাৰী এখন বনাও আপোনালোককো দেখুৱাম মই কেনেকৈ পছলা তৰকাৰী বনাও দিছনে এই পছলাডাল ওপৰৰ বাইদেউগৰাকীয়ে দিছিলে বাকি ভাবিছো আপোনালোককো ভিডিও কৰি দেখাও আপোনালোকেও চাই থাকিব ভিডিওটো এয়া পছলা বনাবলৈ মই মচুৰ দাইল আৰু দুটামান মগু দাইল মিক্স হৈ আছে দাইল লৈছো নিজৰ জোখমতে ডাঙৰ সাইজৰ এটা আলু লৈছো আৰু এয়া পিয়াজ তেজপাত আদা নহৰু আৰু কেঁচা জলকীয়া এটা আৰু এইখিনি হৈছে পছলাখিনি মই ধুনীয়াকৈ মিহি মিহিকৈ কুটি লৈছোঁ আৰু এইখিনিত বাৰু বেলেগ একো বস্তুৰ প্ৰয়োজন নহয় নিমখ হালধি আৰু জিৰা হ'লেই হ'ল বাকি চাই থাকক এতিয়া পছলাখিনি আজি ডাইৰেক্ট কুকাৰতে বনাম কুকাৰত নিজৰ জোখমতে মই তেল দিছোঁ এতিয়া তেজপাত দুখিলা দি দিম আৰু এতিয়া মই যিখিনি পিয়াজ কাটি লৈছোঁ সেইখিনি দি দিম পিয়াজখিনি অকণমান ভাজি লোৱাৰ পাছত যিখিনি আদা নহৰু লৈছিলোঁ আদা নহৰুখিনি দি দিম আৰু এইখিনি এতিয়া মই ধুনীয়াকৈ ভাজি ল'ম পিয়াজখিনি প্ৰায় ভাজ খাইছে আৰু এতিয়া মই যিখিনি আলু লৈছিলোঁ আলু কেইটুকুৰা দি দিম এইখিনি ধুনীয়াকৈ ভাজ খাই গৈছে এতিয়া মই যিখিনি পছলা কাটি লৈছিলোঁ পছলাখিনি দি দিম আৰু যিকেইটা দাইল ধুই লৈছিলোঁ দাইলকেইটাও দি দিম আৰু এইখিনি এতিয়া ধুনীয়াকৈ মিক্স কৰি ল'ম আৰু এইখিনি মিক্স কৰি লোৱাৰ পাছত নিজৰ জোখমতে হালধি দিম নিজৰ জোখমতে মই হালধি দিছোঁ অলপ নিমখ দিছোঁ বেছি নিমখ দিয়া নাই যিহেতুকে মই ধুৱতে দিছিলোঁ নিমখ অলপ জিৰা পাউডাৰ দিছোঁ আৰু অকণমান মিট মছলা দিছোঁ আৰু এইখিনি এতিয়া মই ধুনীয়াকৈ মিক্স কৰি ল'ম এইখিনি মই অকণমান পানী ছটিয়াই দিছোঁ পানী ছটিয়াই ধুনীয়াকৈ ভাজি ল'ম এতিয়া আৰু অকণমান ভাজ খোৱাৰ পাছতে ইয়াৰ মই নিজৰ জোখমতে পানী দি দিম আৰু মানে অকণমান মছলাখিনি সিজিবৰ কাৰণে মই অকণমান চিপচিপিকৈ পানী দিছোঁ যাতে মছলাখিনি ধুনীয়াকৈ ভাজো খায় আৰু এয়া ধুনীয়াকৈ ভাজ খাই গৈছে এতিয়া মই অকণমান গৰম মছলা দি দিম নিজে ঘৰতে বনাই থোৱা মছলা আৰু এতিয়া ধুনীয়াকৈ এইখিনি মিক্স কৰি পানী দি দিম আৰু ধুনীয়াকৈ ভাজ খাই গ'ল এতিয়া মই ইয়াত পানী দি দিম ধুনীয়াকৈ মিক্স কৰি নিজৰ জোখমতে আপোনালোকে পানী দিব এইখিনি মই এতিয়া কমেও 7-8টা চিটি মাৰিব দিম তাৰপাছত কলপছলাৰ ভাজি ৰেডি মোৰ
মোৰ পচলাখিনি হৈ গ'ল আপোনালোকক খাই কৈ আছোঁ পচলাখিনি কেনেকুৱা হৈছে দেখাতটো বাৰু বহুতেই ধুনীয়া হৈছে দেখিছে আপোনালোকে আৰু মই ইয়াত দুটুকুৰামান আলু ভাঙি দিছিলোঁ যিহেতুকে ডাঙৰ আলু এটা দিছিলোঁ আৰু আজি দুপৰীয়াৰ থালি এইখনেই কল পচলা ভাজি আৰু ডিম বইল এনেকৈ আজি খাম যিহেতুকে বেছি গৰম পৰিছে যদি খাবও মন নাযায় আৰু কল পচলা ভাজিখিনি বৰ ধুনীয়া হৈছে আপোনালোকেও কেতিয়াবা এনেকৈ ট্ৰাই কৰি চাব